Hello everyone, welcome to my channel. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে ভালে থাকক আজি এটা ধামাকা ভিডিও হ'ব পুৰা দেখা পাইছে গাড়ী তো প্ৰতিখন গাড়ীৰ দাম কোৱা হ'ব আৰু অল ডিটেইলছ দি দিব তো আহক আজি ভিডিওটো ভালকৈ আৰম্ভ কৰোঁ আৰু ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু মৰম দিব যেনেকৈ মৰম দি আছে এনেকৈ সদায় মৰম দি যাব বুলি আশা ৰাখিছোঁ তো আপোনালোকে এটা ভালকৈ ভিডিও বিচাৰিছিলে যোনটো ভিডিওত নেকি সব গাড়ীয়ে বিচাৰিছিলে থকাটো আৰু এনেকুৱা এটা ভিডিও আমি লৈ আনিছোঁ আজি আপোনালোকৰ ওচৰলৈ তো কন্টেক্ট নাম্বাৰ দি আছে ডেসক্ৰিপশনত গৈ চাব কন্টেক্ট কৰিব ডাইৰেক্ট অল ডিটেইলছ পাই যাব তো আহক আজি ভিডিওটো আৰম্ভ কৰোঁ মানস দা ইয়া দাদাই সকলো বুজাই দিব নমস্কাৰ ইয়া নমস্কাৰ এই দাদা বলেৰো পৰা ষ্টাৰ্ট কৰোঁ এখন ধুনীয়া বলেৰো দেখিছোঁ একদম পুৰা টিপ টপ কম দামত পোৱা এখন বলেৰো দেই যোনে ইণ্টাৰেষ্টেড তেওঁলোকে আৰামত ল'ব পাৰিব মই তাৰ আগতে দামখিনি কোৱাৰ আগতে বলেৰোখন ভালকৈ এবাৰ দেখা লৈছোঁ বলেৰোখনৰ পেনেলবোৰ চাওক টিপ টপ পেনেলখিনি এইখিনি চাবলগীয়া বস্তু বলেৰোখন লোৱাৰ আগত সদায় মই কৈ থাকোঁ আপোনালোকক কেনেকৈ কি চাব লাগে তো বলেৰোখনৰ কালাৰটো চাওক মই মানে বহুত ধুনীয়া দেখিছোঁ আৰু কম দামত এখন ধুনীয়া বলেৰো পাই যাব আপোনালোকে তো ভিতৰ চিটৰবোৰ চাওক টিপ টপ কণ্ডিশ্যনৰ আছে তো গাড়ী বাকী ভাল লাগিছে বলেৰোখন ধুনীয়া হৈ আছে দেই তো মিউজ ষ্টেমটো লগাই দিব দৰকাৰ হ'লে নিজে লগাই ল'ব তেতিয়া বেছি ভাল হ'ব সব ধুনীয়া পেনেল চেনেল সব ধুনীয়া হৈ আছে গাড়ীও ধুনীয়া হৈ আছে তো একো চিন্তা কৰিবই নালাগে তো চাই লওক আপোনালোকে এখন ধুনীয়া বলেৰো তো কোনে ল'ব বিচাৰে কোন চনৰ দাদা এখন 2011 মডেল প্ৰাইচটো আছে 2,30,000 2,30,000 2,30,000 টকাত আপোনালোকে এখন বলেৰো চাওক ইমান এখন ধুনীয়া কণ্ডিশ্যনৰ বলেৰো 2011 চনৰ মডেল হয় কিন্তু মডেল 2011 হ'লেও ডকুমেণ্টছ আপ টু ডেট পুৰা তো আপডেট কোনো এক্সিডেণ্টেল গাড়ী নহয় উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব 230 বিচাৰিছে প্ৰাইচ নেগচিয়েট হ'ব তো জলদি কণ্টেক্ট কৰিলে কণ্টেক্ট নাম্বাৰ দিয়া আছে তো নেক্সট এখন টিয়াগো কম দামত অকণমান গাড়ীখিনি দেখাওঁ টিয়াগো আছে 18 চনৰ 2018 হয় এখনৰ প্ৰাইচ আছে 3,45,000 3,45,000 আপোনালোকে টিয়াগো পাই যাব লেটাৰ হৈ আছে গাড়ীৰ কাৰণে চিন্তা কৰিব নালাগে গাড়ী চাফা হৈ যাব গাড়ী ধুনীয়া পাব তো চাই লওক আপোনাৰ টিয়াগোখন চব প্ৰায় কালাৰবোৰ একে অকণমান খালি কিছুমান অকণমান ডাৰ্ক হ'ব তো নেক্সট এইখন গাড়ী দেখা পাইছে XL6 2019 মডেল হয় প্ৰাইচটো 890 8,90,000 টকাত আপোনালোকে XL6 টপ মডেল গাড়ী 2019 মডেলৰ এখন ধুনীয়া এখন গাড়ী টপ মডেল গাড়ী আপোনালোকে এটা ধুনীয়া প্ৰাইজত পাব উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব প্ৰাইচ নেগচিয়েট হ'ব চব কোনো এক্সিডেণ্টেল গাড়ী নহয় তো এখন লক হৈ আছে তো মই ভিতৰতো দেখাব নোৱাৰিম আপোনালোকে ভালকৈ চাই লওক বলেৰো দেখালোঁ টিয়াগো দেখালোঁ XL6 দেখালোঁ নেক্সট দেখাম আকৌ বলেৰো দেখাই দিওঁ বলেৰো 2021 মডেল হয় বলেৰো 2021 মডেল বহুতে বিচাৰি আছিলে বলেৰো তো চাই লওক ভালকৈ বলেৰোখন ধুনীয়া এখন বলেৰো তো চাওক এইফালেদি কণ্ডিশ্যন একদম টিপ টপ একো কৰিবলগীয়া নাই একদম টিপ টপ কণ্ডিশ্যনৰ গাড়ী হয় তো ভিতৰটো মই দেখাই দিছোঁ চাওক ছিট কভাৰ একদম ধুনীয়া লাগি আছে পূৰা টিপ টপ ছিট কভাৰ লাগি আছে তো চাই লওক ভালকৈ তো এইফালেদি মিউজ ষ্টেমটো মহিন্দ্ৰা একদম কেনুডৰ লাগি আছে তো টিপ টপ কণ্ডিশ্যনৰ গাড়ী হয় তো যোনে ল'ব বিচাৰে তেওঁ ধুনীয়াকৈ চলাবহে লাগে চাবলৈ গ'লে ৰিফাইনেন্সৰ সুবিধা আছেই ৰিফাইনেন্স কৰি ল'ব পাৰিব পাৱাৰ উইণ্ড'জটো আছেই চবতে তো তাৰে কণ্ডিশ্যন অ'কে আছে তো AS33 ৰেজিষ্টাৰ্ড গাড়ী চৰাইদেউ তো গাড়ী কণ্ডিশ্যন চাই লওক আপোনালোকে এটা ধুনীয়া প্ৰাইজত পাব মেবি মই যিমান পাৰোঁ আপোনালোকক ভাল প্ৰাইজত দিয়াবলৈ চেষ্টা কৰিম B6 গাড়ী হয় তো মানুহ কিমান হ'ব এখন আপোনাৰ 8,40,000 8,40,000 টকাত ধুনীয়া এখন বলেৰো 2021 চনৰ লাষ্টৰ গাড়ীয়ে হয় তো ষ্টিং ৰে আছে 2018 লাষ্ট হা 3,85,000 আপোনালোকে ষ্টিং ৰে পাই যাব ইমান ধুনীয়া এখন গাড়ী ষ্টিং ৰে আৰু ৱেগনাৰ মাজত ডিফাৰেঞ্চ ক'ত আছে দেখা পাইছেনে এই লাইটটোত আছে লাইটটোত ডিফাৰেঞ্চ আছে আৰু লাইটটো ষ্টিং ৰে ভাগত ধুনীয়া দেখিবলৈ তো গাড়ীখনটো বাকীখিনি গোটেইটো ৱেগনাৰে হয় তো গাড়ী টিপটপ হৈ আছে কণ্ডিশ্যন টায়াৰ চায়াৰ এইটো যে অ'কে লক হৈ আছে তো চাই লওক আপোনালোকে
টিপ টপ কণ্ডিশ্যনৰ গাড়ী তো এইফালেদি ছিটটো ভাল লাগে ডাবল ছিট চাবলৈ গ'লে বেকতো তো এইফালেদি বলেৰো দেখালোঁ টিয়াগো দেখালোঁ কম দামত ষ্টিংৰে দেখালোঁ এইফালেদি বলেৰো 2021 দেখালোঁ চাবলৈ গ'লে এখন ধুনীয়া বলেৰো চাই লওক আপোনালোকে এইফালেদি XL6 দেখালোঁ তো ভিডিঅ' চাই কেনে পাইছে জনাওক কমেণ্ট কৰক যদি ভাল পাইছে তেনেহ'লে জলদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাই হৈ যাব আপোনালোকে যেনেকৈ ভিডিঅ' বিচাৰিছে তেনেকৈ দি দিছোঁ আৰু বহুতখিনি গাড়ী আছে তো এনজয় কৰক তো নেক্সট স্কৰ্পিঅ' পৰা দেখাই দিওঁ 2018 মডেল স্কৰ্পিঅ' চাওক স্কৰ্পিঅ' S11 12,60,000 আপোনালোকে এখন স্কৰ্পিঅ' নিউ লগো টিপ টপ দেখা পাইছেনে একদম ধুনীয়া এখন গাড়ী মানে স্কৰ্পিঅ'খন বহুত ধুনীয়া হৈ আছে মই মোৰফালে ক'বলৈ গ'লে হ'ব পাৰে 2018 মডেল S11 হয় তো চাই লওক বৰ ধুনীয়া গোন্ধাই আছোঁ পাৰফিউমটো তো এইফালে চাওক আপোনালোকে টিপ টপ কণ্ডিশ্যনত আছে তো একো কৰিবলগীয়া নাই তো এইফালে চাই লওক বেকতো মই ভালকৈ দেখাই দিছোঁ এইফালেদি স্কৰ্পিঅ' মানে স্কৰ্পিঅ' ৰজা গাড়ী পূৰা তো নেক্সট বেগটো অকণমান দেখাই দিওঁ তো এইফালে বেগ টিপ টপ হৈ আছে পলিথিন এৰে খোৱাই নাই ঠায়ে ঠায়ে তো S11 গাড়ী হয় ধুনীয়া এটা প্ৰাইজত দিয়া হৈছে চাওক তো নেক্সট মাৰুতি ব্ৰেজা একেবাৰে নতুন গাড়ী হয় চাবলৈ গ'লে 23 মডেলৰ গাড়ী কিমান হ'ব দাদা টপ মডেল গাড়ী 1150ত আপোনালোকে পাই যাব এইফালে চাওক উইথ ছানৰুফ টপ মডেল গাড়ী একদম টিপ টপ কণ্ডিশ্যনৰ এখন টপ মডেল গাড়ী হয় তো স্কৰ্পিঅ' পিছত এইফালেদি অকণ প্ৰিমিয়াম গাড়ী হয় মাৰুতি চাবলৈ গ'লে এখন ধুনীয়া টপ মডেল গাড়ী দেখাই দিছোঁ S05 ৰেজিষ্টাৰ্ড গাড়ী হয় যোন ইণ্টাৰেষ্টেড জলদি কণ্টেক্ট কৰক স্মাৰ্ট হাইব্ৰিড ইঞ্জিন আছে চাবলৈ গ'লে মাইলেজো ভাল তো নেক্সট দেখাই দিম আপোনালোকক এখন টিয়াগো 2021 মডেল প্ৰাইচটো আছে 365 তাৰমানে 3,65,000 টকাত এখন টিয়াগো 2021 মডেল দি আছে তো আপোনালোকে আৰামত ল'ব পাৰিব লেটেষ্ট মডেলটো নহয় তাৰমানে দেখাত মানে লেটেষ্টটো নিচিনা নহয় তাৰ আগৰটো তো গাড়ী টিপ টপ তো চাওক আপোনালোকে টিয়াগো পাই যাব তো নেক্সট ক্ৰেটা 2020 মডেলৰ এখন ক্ৰেটা হয় উইথ ছানৰুফ আছে পেনাৰমিক ছানৰুফ